জঙাই ঘৰত ভাল না চবৰে? ভালেই। বিয় বিয়নীহঁতৰ ভাল? ভালেই, চবৰে ভালেই। অঁ মাহঁতৰনো চবৰে ভাল? ভাল বুলি আছোঁ আৰু। বচোন দেই জঙাই, মই চাহপানী বনাওঁগৈ। চাহপানী নহ'লেই হৈছিলে। কেলৈ নাখাবি আকৌ, খাবি বনাওঁগৈ। জঙাই গৰু বিহুতে আহিলি। ঘৰত চবৰে ভালনে? ভালেই। পিতাইহঁতৰনো ভাল? ভাল বুলি আছোঁ আৰু। চাহপানী উলিয়াই লওঁ দেই, খাই লহি। জঙাইকো কৈ দে। ভিতৰতে দিছ না কি? গৈছোঁ। বৈ জঙাই চাহপানী দিছে হেনো, খাই লওঁগে বৈ। বৈ ক পিতাই তেনেহ'লে। পিতাইনো গৰু বুলি কেলে ক'লে? না গৰু বিহুত আহিলি বুলি কৈছিলে না? আজিতো গৰু বিহু, মিলাই কিনে কৈছে। গৰু বিহু, আকৌ ইফালে মোকো গৰু বুলি ইনচাল্ট কৰিয়ে কৈছে। বাদলাটো ল'ব লাগিব ৰ। পিতাই বান্দৰ, বিৰিকে এটি খা। জঙায়ো দেখোন কম বস্তু নহয়, মই কোৱা সুৰতে কৈছে। দে জঙাই এটি খাই দিম তেনেহ'লে দে। বন্ধুসকল, ভিডিঅ'টি লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ কৌতুক পাই থাকিবলৈ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টিৰ তলত কমেণ্ট কৰিব। ধন্যবাদ।